শিৱসাগৰৰ নাজিৰাৰ পৰা নিৰুদ্দেশ বোৱাৰীসহ 2 কিশোৰী দুষ্ট চক্ৰই বহিৰাজ্যলৈ নিয়াৰ সন্দেহ মহিলাক 8 দিনে সন্ধানহীন 3গৰাকীকৈ লোক শিৱসাগৰৰ নাজিৰা নগৰৰ পৰা একেটা পৰিয়ালৰে বোৱাৰী কিশোৰী নিৰুদ্দেশ বিগত 20 ফেব্ৰুৱাৰীৰ পৰা নাজিৰা নগৰৰ 9 নং ৱাৰ্ডৰ নিবাসী কৃষ্ণ কুমাৰ চাহুৰ পত্নী ৰাণী চাহুৰ লগতে 2 কিশোৰী সন্তান নিৰুদ্দেশ হৈ থকা ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নাজিৰা নগৰৰ ব্যৱসায়ী কৃষ্ণ কুমাৰ চাহুৰ পত্নীক কোনো অজ্ঞাত দুষ্ট চক্ৰই মোবাইল ফোনৰ যোগাযোগেৰে প্ৰলোভন দি বহিৰাজ্যলৈ নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে পত্নীৰ পৰিয়ালবৰ্গই। ঘটনা সন্দৰ্ভত স্বামী কৃষ্ণ কুমাৰ চাহুৱে নাজিৰা আদৰ্শ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে। যদিও এতিয়ালৈকে তেওঁৰ পৰিয়ালৰ 3গৰাকী সদস্যক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে ভুক্তভোগীয়ে শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ কাষ চাপি পত্নীসহ কিশোৰীক উদ্ধাৰ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে। আনহাতে কোনো সদাশয় ব্যক্তিয়ে এই 3গৰাকী সদস্যৰ সম্ভেদ পালে 9957105501 অথবা 9864038128 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। ভণ্টি শ্ৰী ৰাণী চাহু আৰু ভাগিন নেহা চাহু আৰু ৰৌনক চাহু মানে যোৱা এসপ্তাহৰ পৰা নিৰুদ্দেশ হৈ আছে ঘৰৰ পৰা। তো তাকে মই আৰক্ষী অধ্যক্ষ ৰাকেশ লোচন ডাঙৰীয়াক জনাওঁ যে অতি সোনকালে মোৰ ভণ্টি আৰু ভাগিনকেইটাক যাতে সোনকালে ঘূৰাই দিয়ে। যেহেতু দেখা গৈছে যে নাজিৰা আদৰ্শ আৰক্ষী থানাত এটা মিচিং কমপ্লেইনো তেখেতে কৰিছে, আৰক্ষী এতিয়ালৈকে সুফল দিব পৰা সক্ষম হোৱা নাই নেকি? এসপ্তাহ হ'ল এতিয়ালৈকে একো সুফল পোৱা নাই। এতিয়ালৈকে আপোনালোকে পৰিয়ালে আচলতে কেনেকুৱা ধৰণৰ সন্দেহ কৰিছে, তেওঁ ক'ত আছে? তেওঁলোকে শুনামতে কোনোবাই দুষ্ট চক্ৰৰ হাতত পৰা নিচিনা লাগিছে। এতিয়া বহিৰাজ্যলৈ নিব পাৰে নেকি? নিব পাৰে, এতিয়া আমি ইমান এটা হেৰি হোৱা নাই এতিয়ালৈকে। আচলতে কোন ৰাজ্যলৈ নিব পাৰে বাৰু? ৰাজস্থান বা আপোনাৰ আমি কলকাতাও হেৰি কৰি আছোঁ, মানে এতিয়া সন্দেহ কৰি আছোঁ। ক'ত নিছে কি হৈছে আমি একো গম পোৱা নাই। তেওঁলোকৰ মোবাইল আচলতে চুইচ অফ আছে নেকি? মোবাইলো চুইচ অফ হৈ আছে। আপোনাৰ লাষ্ট লোকেশ্যন আৰক্ষীয়ে ক'ত পাইছে বুলি জনাইছে আপোনাক? নাজিৰাতে পাইছে। ইয়াৰ লগত 9 নং ৱাৰ্ডৰ বাসিন্দা। মই এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। মোৰ ঘৰৰ পত্নী শ্ৰী ৰাণী চাহু, তেওঁৰ বয়স 33 বছৰ। মোৰ কন্যা সন্তান তেওঁ নেহা চাহু, তেওঁৰ বয়স 13 বছৰ। মোৰ পুত্ৰ বয়স 8 বছৰ। যিহেতু তেওঁলোক যোৱা 20/2/2022 পৰা নিৰুদ্দেশ হৈ আছে ৰাতিপুৱাৰ পৰা। মই দেওবাৰ আছিল, সেইদিনাখন ৰাতিপুৱা মই 7:25 সাৰ পাইছোঁ। সাৰ পাই উঠিছোঁ, মোৰ গাটো অলপ দুৰ্বল যেন অনুভৱ হ'ল। উঠি চাইছোঁ ৰুমবোৰৰ লাইটবোৰ জ্বলি আছে, দৰ্জা খিৰিকী চব খোলা। তলত আহি দেখিছোঁ গেট খোলা, তলত গেটত তলা নাই। তাৰ পাছত মই আহি ঘৰত চাইছোঁ, মই ভাবিলোঁ মোৰ কন্যাই মামা ঘৰলৈ যোৱাৰ কথা কৈছিলে। মই তেখেতক কৈছিলোঁ সোমবাৰে পৰীক্ষা আছে, মঙলবাৰে যাবা বুলি। মই ভাবিলোঁ তেওঁ গুচি গ'ল নেকি। মই তেওঁ মামা ঘৰলৈ ফোনেদি যোগাযোগ কৰিলোঁ, তেওঁলোক তালৈ অহা নাছিল। মই সকলোফালে চালোঁ, খা খবৰ নাই। মোৰ পত্নীৰ মোবাইল চুইচ অফ আছিল। তাৰপাছত মই উপায়হীন হৈ মই নাজিৰা আৰক্ষী থানাত মিচিং কমপ্লেইন দাখিল কৰিলোঁ। যিহেতু আজিলৈকে মই নিজৰ পত্নী, পুত্ৰ আৰু কন্যাক বিচাৰি পোৱা নাই, কোনো উত্তৰ ওলোৱা নাই। যিহেতু যিহেতু আপুনি কোৱা দেখা গৈছে যে আপুনি শিৱসাগৰ আৰক্ষী অধীক্ষকৰ কথা কৈছে, আপুনি শিৱসাগৰ আৰক্ষী অধীক্ষকক কাষ চাপিছিল নেকি? কাষ চাপিছিলোঁ, এডমিশ্যন SP ওচৰত গৈছিলোঁ। মোবাইল তেওঁ নাম্বাৰ দিয়া হৈছিল, তেওঁ মোবাইল ট্ৰেকাৰ যোগেদি অনুসন্ধান কৰিম বুলি কৈছিলে। এতিয়ালৈকে মই কোনো সুফল পোৱা নাই। এতিয়া মোৰ সন্তান, মোৰ পৰিয়াল ক'ত কি অৱস্থাত আছে ক'ব পৰা নাই। কোনো দুষ্ট চক্ৰৰ কবলত পৰি মোৰ পত্নীয়ে এই ঘটনা ঘটিছে বুলি মই অনুভৱ কৰোঁ। মোৰ পত্নী কোনো
বেয়া কাম আজিলৈকে কৰা নাই, কাৰো লগত মানে তেনেকুৱা হোৱা নাই। কিন্তু আজি দেখিলোঁ মই যেন মোৰ পত্নী যিহেতু কোনোবাই দুষ্ট চক্ৰই কিবা নিশ্চয় কৰিছে যাতে মোৰ ঘৰখন ভাঙি আচলতে আপুনি ক'ব বিচাৰে যে আপোনাৰ পত্নী কোনোবাই প্ৰবঞ্চনা কৰি আপোনাৰ তেখেতক অপহৰণ কৰিছে। অপহৰণ কৰিছে। কি ক'ব এতিয়া আৰক্ষীক আপুনি? আৰক্ষী মহোদয়ক এইটো অনুৰোধ যাতে মোৰ পত্নী, পুত্ৰ আৰু সন্তানক সুৰক্ষিতভাৱে আপোনাৰ গৃহত ঘূৰাই দিব লাগে। ঘূৰাই দিব লাগে।